এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ বহুপদ চেপ্টাৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিম। মই যিকেইটা কুৱেশ্যন দেখাই দিম তাৰে ভিতৰত কমন পৰিব মেট্ৰিকত 100% চিয়'ৰ। এতিয়া কি কুৱেশ্যন আছে চাই লওঁ এটা এটাকৈ। তোমালোক কিতাপটো বাহিৰ কৰি লোৱা। প্ৰথমতে তোমালোক 54 পৃষ্ঠা আহা। 54 পৃষ্ঠা অনুশীলনী 2.1 এক নং কুৱেশ্যনটো চাবা। এক নং কুৱেশ্যনৰ যিকেইটা লেখ দিয়া আছে মানে 1 2 3 4 5 6 এই ছটা লেখ দিয়া আছে। যিকোনো এটা লেখ তুলি দিব, তুলি দি ক'ব পি এক্সৰ শূন্যৰ সংখ্যা উলিয়া বা পি এক্সৰ শূন্যৰ সংখ্যা হ'ল এনেকৈ কুৱেশ্যন দিব। কুৱেশ্যনটো MCQ টাইপৰ থাকিব, তোমালোক ভালকৈ চাবা। তাৰপিছত তোমালোক আহা 56 পৃষ্ঠা। 56 পৃষ্ঠা উদাহৰণ 2 এইটো ভালকৈ চাবা। MCQ টাইপৰ কুৱেশ্যন আহিব নহ'লে 4 মাৰ্কৰ কুৱেশ্যন আহিব, এইটো ভালকৈ চাবা। তাৰপিছত তোমালোক আহা 57 পৃষ্ঠা। 57 পৃষ্ঠা উদাহৰণ 4 এইটো মোষ্ট ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন MCQ টাইপৰ কুৱেশ্যন হ'ব নহ'লে 4 মাৰ্কৰ কুৱেশ্যন থাকিব, এইটো ভালকৈ চাবা তোমালোক। তাৰপিছত আহা তোমালোক 59 পৃষ্ঠা। 59 পৃষ্ঠা অনুশীলনী 2.2 এক নং কুৱেশ্যনৰ 1 3 4 6 এই চাৰিটা কুৱেশ্যন ভালকৈ চাবা আৰু এই চাৰিটাৰ পৰা যিকোনো এটা কুৱেশ্যন থাকিব 4 মাৰ্কছ। তাৰপিছত তোমালোক 2 নং কুৱেশ্যনৰ 1 2 3 4 5 এই পাঁচটা কুৱেশ্যন চাবা। MCQ টাইপত আহিব, যিকোনো এটা আহিব দেই। তাৰপিছত তোমালোক 3 নং কুৱেশ্যনটো চাবা। 3 নং কুৱেশ্যনৰ 1 2 3 এই তিনিটা চাবা। এই তিনিটাৰ পৰা যিকোনো এটা MCQ টাইপৰ কুৱেশ্যন থাকিব, মই লিখিয়ে থৈ দিছোঁ MCQ। তাৰপিছত তোমালোক আহা 61 পৃষ্ঠা। 61 পৃষ্ঠা উদাহৰণ 8 এইটো ভালকৈ চাবা দেই, এইটো মোষ্ট ইম্পৰ্টেণ্ট। উদাহৰণ 8 এইটো কুৱেশ্যন 2015ত আহিছিল। এইবাৰ মোষ্ট ইম্পৰ্টেণ্ট, এইবাৰ আহিব 4 মাৰ্কছ থাকিব, ভালকৈ চাবা তোমালোক। তাৰপিছত আহা তোমালোক 62 পৃষ্ঠা। 62 পৃষ্ঠা যিটো উদাহৰণ আছে উদাহৰণ 9 এইটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। উদাহৰণ 9 এইটো কুৱেশ্যন 2016ত আহিছিল, এইবাৰ আহিব, ভালকৈ চাবা। তাৰপিছত তোমালোক আহা অনুশীলনী 2.3 এক নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো চাবা, এইবাৰ আহিব। এইটো কুৱেশ্যন 17ত আহিছিল আকৌ 19ত আহিছিল, এইবাৰো আহিব। তাৰপিছত তোমালোক চাবা 63 পৃষ্ঠা। 3 নং কুৱেশ্যনটো চাবা ভালকৈ আৰু 5 নং কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোক আহা 63 পৃষ্ঠাৰে 3 নং কুৱেশ্যনটো চাবা, 4 নং কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোক চাবা 6 নং কুৱেশ্যনৰ 1 2 3 তিনিটাই চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক 7 নং কুৱেশ্যনৰ 1 2 দুইটাই চাবা। এতিয়া তোমালোক আহা 64 পৃষ্ঠা চামাৰী আছে সাৰাংশ। সেই চামাৰী বা সাৰাংশৰ পৰা 5 আৰু 6 এই দুটা পইণ্টৰ পৰা MCQ কুৱেশ্যন আহে প্ৰত্যেকবাৰ, এইবাৰ আহিব। মই লিখিয়ে থৈ দিছোঁ MCQ ভালকৈ চাবা দেই। আহিব এই দুটাৰ পৰা 5 আৰু 6 এই দুটাৰ পৰা যিকোনো এটা MCQ দিব। মই যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত কমন পৰিব। তোমালোক পাৰিলে কুৱেশ্যন বেংকৰ পৰা MCQ বিলাক সলভ কৰিবা, তাৰ পৰা বহুত কমন পৰে। যদি নোৱাৰা মোক কমেণ্ট কৰা, মই তোমালোকক কৰি দিম। ভিডিঅ'টো যিমান পাৰা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা যাতে সিহঁতেও পঢ়িব পাৰে। যদি মোৰ চেনেলত প্ৰথমবাৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।